মাটি আমাৰ, কিন্তু আজি ঠাই আমাৰ বাবে নাই। আজি ঠাই নাই, তেন্তে কাইলৈ আমাৰ পৰিচয় কি হ'ব? নমস্কাৰ, মোৰ নাম মৃগাশ্ৰী বৰুৱা আৰু আজি মই আছো লাচিত ঘাটত। আৰু আজি লাচিত ঘাটত আহি মই কিছুমান কথা খুব ডিপলি ৰিয়েলাইজ কৰিলো। আপোনালোকে যদি আজিকালি সামাজিক মাধ্যম খোলে তেন্তে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ হেশ্বটেগ আছাম লেণ্ড এনক্ৰোচমেণ্ট, হেশ্বটেগ ইলিগেল অকুপেঞ্চি ইত্যাদি ইত্যাদি। আপোনালোকে ভাবকচোন, অত বছৰ ধৰি অবৈধ ৰূপে আমাৰ পবিত্ৰ ভূমি অসম দখল কৰি আহিছে এটা বাংলাদেশী জাতি এটাই, আৰু প্ৰচাৰ কৰিছে কেৱল নিজৰ জাতি, ধৰ্ম, ভাষা লোকাচাৰ। আৰু আমাৰ এই পবিত্ৰ ভূমি দখল কৰি, তাকো অবৈধ ৰূপে দখল কৰি আমাক ভাবুকি দিছে যে এটা সময়ত আমি অসমীয়া জাতিক ধূলিসাৎ কৰি দিম। হেমন্ত বিশ্ব শৰ্মা তোমাক প্ৰতিনিধি দিছো। আজি আমাৰ ৰেভিনিউ খাস আনিছা, খালি পাট্টাৰ মাটিত সোমাম। আপোনাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তেনেস্থলত আমি প্ৰত্যেকগৰাকী অসমীয়াই ভাবিব লাগে যে কাইলৈ আমাৰ ভৱিষ্যত কি। আৰু এটা মন কৰিবলগীয়া কথা যে এই বাংলাদেশী জাতিটো যোন এক সময়ত মাইনৰিটিজত আছিল, আজি তেওঁলোকৰ সংখ্যা বৃহৎ ৰূপে বৃদ্ধি পাইছে আৰু এই সংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি আহিছে আৰু সৃষ্টি কৰি থাকিব আমাৰ সমাজত নানা ধৰণৰ প্ৰত্যাহ্বান। গতিকে এতিয়া আমাৰ অসম চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু এই উচ্ছেদ অভিযানৰ সৈতে আমি প্ৰত্যেকগৰাকী অসমীয়া নাগৰিক থিয় হৈ আছো, কাৰণ এই উচ্ছেদ অভিযানে ৰক্ষা কৰিব আমাৰ জাতি, মাটি, ভেটি, কাৰণ এই অভিযান আমাৰ অসমীয়া খিলঞ্জীয়া হিতৰ বাবেহে। সেয়েহে আমি প্ৰত্যেকগৰাকী আছো থিয় হৈ অসম চৰকাৰৰ সৈতে, আমি প্ৰত্যেকগৰাকী আছো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে। জয় আই অসম।